অবিশ্বাস্য অকল্পনীয় অসম্ভৱকো সম্ভৱ কৰা টিয়কৰ এজন যুৱক চকুত কলা কাপোৰ বান্ধি গাড়ীৰ ইঞ্জিন মেৰামতি যুৱকৰ চকুত কলা কাপোৰ বান্ধিয়েই 2.5 ঘণ্টাৰ ভিতৰতে টেম্পুৰ ইঞ্জিন সক্ৰিয় কৰি চমক সৃষ্টি কৰিছে টিয়কৰ এজন যুৱকে জগতৱাৰ তিনিআলিৰ সুজিত ভৰালী নামৰ যুৱকজনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে কৰি দেখুৱালে এনে অসম্ভৱ কাম শতাধিক ৰাইজৰ সন্মুখতে চকুত কলা কাপোৰ বান্ধি ইঞ্জিনৰ বিভিন্ন অংশ সংযোগ কৰি সক্ৰিয় কৰি তুলিলে গাড়ীৰ ইঞ্জিন 2 ঘণ্টা 25 মিনিট সময়ৰ ভিতৰতে এই অখাদ্য সাধন কৰি আচৰিত কৰি তুলিলে সকলোকে ধনা আৰু অনুশীলনেৰে হস্তকৰ্মৰ জৰিয়তে এটা ইঞ্জিন সম্পূৰ্ণ খোলা ইঞ্জিন তেওঁ চকু বান্ধি সক্ষম কৰিবলৈ সক্ষম হ'ল ষ্টাৰ্ট দিলে আৰু আমি এই বিৰল পৰিঘটনাটোৰ সাক্ষী হ'লোঁ দৰিদ্ৰতাই লগ নেৰা পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্যে গাড়ী মেৰামতিৰ কামত লাগিছিল যুৱকজন কিন্তু তেওঁৰ মনত আছিল আন এক হেঁপাহ জীৱন সংগ্ৰামৰ লগতে মনত পুহি ৰখা লক্ষ্য পূৰণ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি দিছিল সুজিতে কামটো মই এইকাৰণে কৰিবলৈ ল'লোঁ চকু বান্ধি যেন প্ৰথম কথা হ'ল আজিকালি নতুন প্ৰজন্মৰ কোনো ল'ৰাই গেৰেজত কাম শিকিবলৈ ইচ্ছা নকৰে তাৰপিছতে যদি গেৰেজৰ কাম কোনোবাই শিকিবলৈ মাতেও তাক ঘৃণাহে কৰে গতিকে আমাৰ ইয়াৰ ল'ৰা বাহিৰত কোম্পানীত গৈ কাম কৰি আছে এনেই গেৰেজৰ বিষয়লৈ কোনো গুৰুত্ব নিদিয়ে যদি মই এনেকুৱা এটা বেলেগ ধৰণে কৰিব পাৰোঁ অন্ততঃ নতুন প্ৰজন্মৰ ল'ৰাখিনিয়ে গেৰেজত অন্ততঃ কাম শিকি নিজে স্বাৱলম্বী হ'ব পাৰিব জগতৱাৰৰ ব্যৱসায়ী টিয়ক পৌৰসভাৰ সভাপতি টিয়ক প্ৰেছ ক্লাবৰ সদস্য আৰু স্থানীয় 2 শতাধিক লোকৰ সন্মুখতে সুজিত ভৰালী এই অসাধ্য সাধন কৰি দেখুৱায় অৱশ্যে এয়া কোনো অভিলেখৰ বাবে কৰা নাই বুলি জানিবলৈ দিয়ে যুৱকজনে যোৰহাটৰ পৰা দীপক মুক্তিয়াৰৰ ৰিপৰ্ট ইটিভি ভাৰত অসম